Hello everybody. আজি মই হসৈকাৰ ৰান্ধনি বুজি পাইছে নে? ৰান্ধনি তাৰমানে দীৰ্ঘইকাৰ ৰান্ধনি, হসৈকাৰ ৰান্ধনি। যদি ৰান্ধনি শব্দৰ দন্তা নৰ ওপৰত দীৰ্ঘইকাৰ হয় তেতিয়া হলে মহিলা হ'ব আৰু পুৰুষ হলে হসৈকাৰ। ৰান্ধনি নট হসৈকাৰ তেতিয়া পুৰুষ ৰান্ধনি। গতিকে হসৈকাৰ ৰান্ধনি আজি কি ৰান্ধিম আপোনালোকে নিশ্চয় চাব। বলক পাকঘৰলৈ। এটা কথা, মোৰ চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক। মই এনেকুৱা ভিডিঅ' দি থাকিম আৰু আপোনালোকে চাব, নিশ্চয় উপকৃত হ'ব। কিবা নহয় কিবা এটা শিকিব বা বুজিব পাৰিব। যদি নাপায় একো তেনেহলে মোৰ কমেন্ট বক্সত গৈ গালি এজাউৰি দিব। বলক পাকঘৰলৈ বলক। এয়া অমিতা এফাল লৈছোঁ। মোৰ ঘৰৰে অমিতাৰ গছৰ পৰা এইমাত্ৰ ছিঙি অনা একদম সতেজ চনচনীয়া হৈ আছে একেবাৰে। এফাল লৈছোঁ। অমিতাখিনি স্কুৱেৰ চাইজত কাটি লৈছোঁ। লগতে দুটা আলুৰ পিচবিলাক অকণমান অমিতাতকৈ ডাঙৰকৈ দিছোঁ। আৰু এয়া নহৰু, আদা, শুকান জলকীয়া, এটা কেঁচা জলকীয়া আৰু আপোনাৰ পাঁচফোৰণ প্ৰায় আধা চামুচ জোখমতে ল'ব আৰু সেইখিনি জানিব লাগিব। নহৰু অকণমান বেছিকৈ ল'লেও কথা নাই। এই নহৰু আৰু আদাখিনি মই থেতিলাই লৈছোঁ। পটাত পিচি ল'ব পাৰে, পটাত পিচি ল'লেও ভাল। মোৰ আছে পটা, কিন্তু ইমান অকণমানি আৰু খুন্দনাতে খুন্দি ভাল লাগে। মিক্সিও আছে, কিন্তু মিক্সিটো এয়া সম্ভৱ নহয় ইমান কম খুন্দিবলৈ। গতিকে মই বেছি ভাল পাওঁ এইটো খুন্দনাত খুন্দি। এইটো মই ডাউকি যাওঁতে আনিছিলোঁ, ডাউকিৰ পৰা শ্বুটিঙত যাওঁতে পাই পেলাই লৈ আনিলোঁ। বৰ মৰম লগা এইটো দেখিবলৈ। এতিয়া গেছটো জ্বলাই লৈ কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো গৰম হওক। এতিয়া গৰম কেৰাহীটোত মই কমকৈ মিঠাতেল দিছোঁ। অমিতা খাৰত, মানে খাৰৰ আঞ্জাত তেল বেছি দিব নালাগে, তেল খুব কমকৈ দিব লাগে। মই অলপ বেছিয়ে দি দিলোঁ। খাটি সৰিয়হৰ তেল। মই মঙলদৈ শ্বুটিঙত গৈছিলোঁ, বুলবুল হুছেইনদাৰ শ্বুটিঙত। তাতেই পাই পেলাই মই লৈ আনিলোঁ খাটি সৰিয়হৰ তেল। তেলখিনি গৰম হোৱাৰ পিছতেই মই ইয়াত পাঁচফোৰণ দিম। এই তেলখিনি গৰম হৈছে হিচাপৰ। খাটি সৰিয়হৰ তেলত ফেন নুঠে। এতিয়া পাঁচফোৰণখিনি দিলোঁ। প্ৰায় একে সময়তে পিচি থোৱা আদা নহৰুখিনিও দিব পাৰি, আৰু শুকান জলকীয়া দুটা দি ল'লোঁ। এয়া আদা নহৰুখিনি দিলোঁ, আৰু একে সময়তে কেঁচা জলকীয়াটোও দি দিব পাৰি। এতিয়া গেছৰ ফ্লেমটো কমাই এইটো মুগা বৰণৰ হোৱালৈকে ভাজিব লাগিব। বেছি ভাজিব নালাগে। আদা কেতিয়াও বেছিকৈ কেৰাহীত লগাকৈ ভাজিব নালাগে। বহুতে আদাখিনি অলপ পিছতো দি দিয়ে। পিছত দি দিয়াটোৱে ভাল, মানে আদা কেৰাহীত লাগি গ'লে সেইটো অকণমান ক্ষতি কৰিব পাৰে কিছুমানক।
আৰু সেইখিনি মুগা বৰণ হোৱাৰ লগে লগে ধুনীয়া গোন্ধ এটা ওলাই সেই সময়তে কাটি থোৱা অমিতা আলুখিনি মই দি দিলোঁ। বহুতে আলু নিদিয়ে, মই আলু 2টা দি দিছোঁ। আলুৰ পিচবিলাক অলপ অমিতাৰ পিচবিলাকতকৈ ডাঙৰ কৰিব লাগে। অমিতাটো নিজে সিজিব নোখোজে, আনক সিজায় কিন্তু নিজে নিসিজে। অমিতাৰ লগত যি থাকে সেয়া সিজি যাব, কিন্তু অমিতা নিজে নিসিজে, এনেকুৱা ধৰণৰ। আৰু খাৰৰ আঞ্জাত হালধি দিব নালাগে। খাৰত যদি হালধি পৰে একদম ৰঙচুৱা হৈ যায়। হালধিৰ গুণো নাথাকে, খাৰৰ গুণো নাথাকে, কিবা দুইটা মিলি এটা বিক্ৰিয়া হয়। মই ইমান নাজানো কিন্তু দেই বৈজ্ঞানিক কথাটো, কিন্তু ইমানখিনিয়ে বুজি পাইছোঁ যে খাৰ আৰু হালধি লগ হ'লে দুইটাই নিজৰ নিজৰ গুণ হেৰুৱাই পেলাই অন্য কিবা এটা হয়। হয়তো সেইটো শৰীৰৰ কাৰণে উপকাৰী নহ'বও পাৰে। সেইকাৰণে পৰম্পৰাগতভাৱেই দেখি আহিছোঁ অমিতা বা যিকোনো খাৰৰ লগত হালধি নিদিয়ে। আঞ্জাখন দেখিবলৈ অকণমান ঢেলা বৰণৰ হয় হালধি নিদিলে। আলু অমিতাত লাগি থকা পানীৰ ভাৱটো গুচাবলৈ অলপ ভাজি ল'ব লাগিব। অমিতাৰ খাৰ মাজে মাজে খাব লাগে, একদম নোখোৱাটো বেয়া। বেছি খাৰ খোৱা বেয়া, কিন্তু বেছি খাৰ বুলি নহয়, যিকোনো বস্তু বেছিকৈ খোৱাটো ভাল নহয়। গাখীৰ বেছিকৈ খালেও সাংঘাতিক কথা হ'ব, লিভাৰ বেয়া হৈ যাব। ঘি বেছিকৈ খালেও বেয়া হ'ব। মই অন্যটো চুলাত পানী গৰম হ'বলৈ দিলোঁ, কাৰণ এইটো অকণমান ভাজি হোৱাৰ পিছতেই মই পানী দিব লাগিব। আৰু যদি চেঁচা পানী দি দিওঁ আঞ্জাখনৰ ৰাগ নাইকিয়া হৈ যাব। সেইকাৰণে মই যিকোনো আঞ্জাতেই পানী গৰম কৰি লওঁ। পানী যোগ কৰিব লগা হ'লে গৰম পানীহে যোগ কৰোঁ। অমিতাৰ বিভিন্ন উপকাৰিতা আছে। অমিতা খাব লাগে, প্ৰায়ে খাব লাগে। অমিতা দাইলত দিয়ে হওক, যিকোনো প্ৰকাৰে অমিতা খাব লাগে। এয়া খাৰ, এয়া ৰঙা চাহ বা অইন কিবা নহয়, এয়া কলৰ খাৰ। মই এই বাপু চিনেমাখন কৰি থাকোঁতে কলৰ বাকলিবিলাক লৈ আনিছিলোঁ। তাত হাতী পোৱালি এটা আছিলে চিনেমাখনত। ইতিমধ্যে সেই হাতীটোৰ মই ভিডিঅ' আপলোড কৰিছোঁ মোৰ চেনেলত, যদি চোৱা নাই চাই ল'ব। আৰু হাতীৰ পোৱালিটোক কিছুমান প্ৰায় খোৱা হৈছিলে আঠিয়া কল, আৰু আঠিয়া কলৰ বাকলিবিলাক মই সুবিধা পাই পেলাই ৰাখি থৈছিলোঁ। আৰু ঘৰত লৈ আনি শুকাই মেলি ধুনীয়াকৈ যেতিয়াই দৰকাৰ হয় 2টা পুৰি দিওঁ, পুৰি পানীত পেলাই দিওঁ এঙাৰখিনি, আৰু কলৰ খাৰ প্ৰস্তুত হৈ যায় মোৰ সহজতে। কলৰ খাৰ বজাৰত কিনিবও পাৰে বটলত আজিকালি। আলু অমিতাখিনি ভাজ খাইছেই, আৰু অলপ জিপকৈ পানী ওলাবৰ কাৰণে মই আকৌ ঢাকনি দি থৈছোঁ। এতিয়া খাৰখিনি জোখমতে দিব লাগিব। যদি কিছুমান খাৰ বেছি থাকে, চোকা থাকে, বেছি চোকা খাৰ হ'লে কমকৈ দিব লাগিব। খাৰখিনি হিচাপত দি অকণমান লৰাই দিছোঁ, আকৌ ঢাকনি মাৰি দিম মই এতিয়া। যিবিলাক মানুহৰ টনচিলাইটিছ, ফেৰেঞ্জাইটিছ এইবিলাক অসুবিধা থাকে, টনচিলাইটিছ ফেৰেঞ্জাইটিছৰ কাৰণে অমিতাৰ খাৰ খুবেই উপকাৰী। খুব আৰাম পাব এইবিলাক বেমাৰৰ ক্ষেত্ৰত। অমিতাৰ নিজাকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। যদি ওজন কমাব বিচাৰে তেনেহ'লে কেঁচা অমিতা খাব লাগিব।
অমিতাৰ আনকি কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতাও আছে। যেতিয়া এইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল, বেছি ভাজিলে আকৌ বেয়া হ'ব, মানে যদি লাগি ধৰে, আদা নহৰু এইবিলাক যেতিয়া লাগি ধৰিব কেৰাহীত, সেয়া আকৌ বৰ উপকাৰী নহয়, অপকাৰীহে হ'ব। সেইকাৰণে এটা পৰিমাণত ভাজি লোৱাৰ পিছতে পানী দি আমি ঢাকনি মাৰি দিম সিজিবলৈ। অমিতাত এ ভিটামিন, চি ভিটামিন থাকে, কেলছিয়াম থাকে, পটাছিয়াম থাকে। যিহেতু কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে, ই হাড়ৰ গঠনত সহায় হয়। আৰু বয়সস্থ মানুহৰো হাড়বিলাক মজবুত হৈ থকাৰ ক্ষেত্ৰত অমিতাই যথেষ্ট উপকাৰ কৰে। সেইকাৰণে অমিতা খাবই, পকা অমিতাও খাব, কেঁচা অমিতাও খাব, অমিতাৰ খাৰ ৰান্ধি খাব, অমিতা দাইলত দি খাব, মুঠতে খাব। সিদ্ধ হ'লনে নাই এবাৰ মাজতে চাই ল'ব লাগিব, নহ'লে আকৌ তলিত লাগি এঠা দি ধৰিব পাৰে। অৱশ্যে পাকৈত ৰান্ধনীয়ে শব্দতেই গম পায় কিমানখিনি কেৰাহীত লাগিছে নেকি, সিদ্ধ হৈছে নে নাই, কিমান পানী আছে কেৰাহীত। পাকৈত ৰান্ধনী হ'লে গম পাই যায়। মোৰ ইমান আত্মবিশ্বাস নাই, সেইকাৰণে মাজতে এবাৰ চাওঁ। আধা সিজিছে। আৰু অলপ পানী দি পেলাই আকৌ ফাইনেলি ঢাকনি মাৰি দিওঁ। এইবাৰ হ'ব। বাহ, ধুনীয়া গোন্ধাইছে দেই। সিজিছে। ইটছ ডান। খোৱাহে কথা আৰু।